তো নমস্কাৰ মই মনোজ জটিয়া আৰু আপুনি চাইছে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ তো আজি মই আপোনালোকৰ কাৰণে WhatsApp এনেকুৱা এটা ট্ৰিক লৈছে যোনটো ট্ৰিক যদি আপোনালোকে আপোনাৰ নিজৰ মোবাইলত কৰি থয় তেন্তে কোনো ব্যক্তি আপোনাৰ নিজৰ অনুমতি নোহোৱাকৈ আপোনাৰ মেছেজবিলাক পঢ়িব নোৱাৰে বা আপোনাৰ WhatsAppটো হেক কৰিব নোৱাৰে তো বলক আগতে মোৰ মোবাইলৰ স্ক্ৰিনলৈ গৈ আপোনাৰ এই WhatsAppৰ ট্ৰিকটো দেখাই দিও আৰু ট্ৰিকটো দেখুৱাকৈ আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কাৰণ এই চেনেলত আপুনি এনেকুৱা নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' পাই থাকে তো বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো তো এটো সেটিং কৰিবলৈ আপুনি হবাটোতকৈ প্ৰথমে আপোনাৰ WhatsAppটো ওপেন কৰি লওক WhatsAppটো ওপেন কৰাৰ পাছত আপুনি WhatsAppৰ ওপৰ পিনে তিনিটা ডট দেখা পাইছে আপুনি সেই তিনিটা ডটত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পাছত আপুনি যাওক সেটিং অপচনত যোৱাৰ পাছত আপুনি যাওক একাউণ্ট অপচনত যোৱাৰ পাছত আপুনি এটা দেখিছে টু ষ্টেপ ভেৰিফিকেশ্যন বুলি এটা অপচন দেখা পাইছে আপুনি তাত ক্লিক কৰি দিয়ক তাক ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সাইটৰ তলৰ পিনে এটা আনএবল বুলি অপচন দেখা পাইছে আপুনি আনএবলত টিপি দিয়ক আনএবলত দিয়াৰ পাছত আপুনি এটা 6 ডিজিট পাছৱৰ্ড দিয়ক মনত ৰাখিব আপুনি এই পাছৱৰ্ড কেইটা ভাবি চিন্তি দিব কাৰণ এই কেইটা পাছৱৰ্ড যদি আপুনি পাহৰি যায় তেন্তে আপুনি আপোনাৰ WhatsAppটো ওপেন কৰিব নোৱাৰিব তো চিন্তা নকৰিব আপোনাৰ ইয়াৰ কাৰণে মই এটা উপায় উলিয়াই দিম তো এতিয়া আপুনি এটা পাছৱৰ্ড দি দিয়ক 6 ডিজিটৰ তো মই আপোনালোকক দেখাবৰ কাৰণে মই এনে এক্সাম্পল কাৰণে এটা দি দিছো 1 2 3 4 5 6 আপুনি আকৌ এই একেটা পাছৱৰ্ডে ইয়াত দিয়ক আপুনি এতিয়া আপোনাৰ ইমেইল একাউণ্টখন দিয়ক মনত ৰাখিব আপুনি আপোনাৰ ইমেইল একাউণ্টখন নিশ্চয় দিব কিয়নো আপুনি যদি আপোনাৰ ইমেইল একাউণ্ট দি নিদিয়ে তেন্তে আপুনি যদি সেই 6 ডিজিট পাছৱৰ্ডটো পাহৰি যায় তেন্তে আপুনি ইমেইল একাউণ্টখন নিদিলে আপোনাৰ WhatsAppটো খুলিব নোৱাৰিব যদি আপুনি আপোনাৰ ইমেইল একাউণ্টখন দি দিয়ে তেন্তে আপুনি আপোনাৰ 6 ডিজিট পাছৱৰ্ডটো পাহৰি গলে ইমেইল একাউণ্টখনৰ থ্ৰুৱেদি আপুনি খুলিব পাৰিব আপোনাৰ WhatsAppটো তো মই মোৰ ইমেইল একাউণ্টখন দি দিওঁ তো দেখিলে আপুনি নেক্সট কৰি দিয়াৰ পাছত আপুনি পুনৰ সেই ইমেইল একাউণ্টখনে দিয়ক তো দেখিলে মই আকৌ এবাৰ দি দিয়াৰ পাছত আপুনি সেভ কৰি দিয়ক সেভ কৰি দিয়াৰ পাছত দেখিলে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যন ইজ আনএবল বুলি মোৰ হৈ গ'ল এতিয়া আপুনি ডন কৰি দিয়ক ডন কৰি দিয়াৰ পাছত আপোনাৰ কাম এতিয়া হৈ গ'ল এতিয়া আমি ওপেন কৰিছে আমাৰ WhatsAppটো সেই 6 ডিজিট পাছৱৰ্ডটো কাম কৰিছে নে নাই তো আপুনি WhatsAppটো ওপেন কৰিলো তো দেখিছে এতিয়া মোৰ এই পাছৱৰ্ড কেইটা খুজিছে তো এনেকৈ আপুনি আপোনাৰ WhatsAppটো সুৰক্ষিত কৰি ৰাখিব পাৰিব তো এবাৰ মই দি চাও হয় নে নাই হেইকিটা পাছৱৰ্ড তো দেখিলে মোৰ WhatsAppটো ওপেন হৈ গ'ল তো এই আছে ভিডিও যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ মানে বাই বাই টাটা জয় অসম